Oh, hey, black. I once was. I don't believe in love. Hey, hey, if I want something, I got it. So আজি মানে একো প্লেনিং নাছিলে ইনে ওলাই আহিলো ঘৰত মানে পুৰা মানে ইনে বৰিং হৈ আছিল তাতে আজি সানডে হয় সো ইভিনিং এতিয়া হৈছে আপোনাৰ আহৈটা এখনে হৈছে মাগুৰি বিল য'ত মানে পৰিভ্ৰমণকাৰী চৰাইৰ কাৰণে এখন মাগুৰি বিলখন বিখ্যাত ওয়েলকাম টু মাগুৰি মটাপুং wetland important bird area of India so good evening friends and welcome back to my YouTube channel Apurba's live ভিউটো চক কিমান ধুনিয়া পুৰা পৰিভ্ৰমী চৰাই আৱাসস্থল মাগুৰি বিলৰ চৌপাশিয়া সুন্দৰ শান্ত পৰিৱেশ এন ওপৰত এইখন হৈছে বাগজান দলং এইখন আহি গ'ল আমাৰ নাওখন কোনফালে উঠিম গে কোনফালে উঠিম এইফালে যাব কৈছে নি তো এই ভাইটিক কৈছোঁ অলপ ঘূৰাই নিবৰ কাৰণে ঘূৰি আহিমগৈ আপোনালোককো দেখাম ভিডিঅ'টো তো চাই থাকক নাযাওঁ সাঁতুৰিবতো ময়ো নাজানো পাৰিম ন মই অকলে যাওঁ ঠিক আছে কৃষ্ণ কৃষ্ণ আজি ফাৰ্ষ্ট উঠিছে এনেকুৱা টুলুঙা নহয় ইয়াত বহোঁ বোলা যদি জিন্দা বাচি আহোঁ লগ পাম অ' মাই গড এনেকুৱা হিলিছে এই ভাইটি এটাই চলাইছে এইটো ভয়ো লাগে সাঁতুৰিব নাজানো তাতে এখন টুলুঙা নাও পানী সোমাই আছে ফুটা হৈ আছে ন ইয়াত কেতিয়া আহে ন চৰাইবিলাক কেইদিনমান পিছত আহিব ন এটা আহিছে অঁ সেইবিলাক বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাই আহে ইয়াত আপোনাৰ ছিজনত আহে সব টাইমত নাথাকে বাৰু আজি ভিডিঅ' বনাম বুলি একচুৱেলি অহা নাছিলোঁ এনেই মন গ'ল ঘৰত সোমাই আছিলোঁ তো আজি তাতে আকৌ ছানডে হয় তো এনেই বৰিং হৈ আছিলোঁ চ' সেইকাৰণে ওলাই আহিলোঁ এখন মাগুৰি বিলখন তিনিচুকীয়াতে আছে ভাৰতৰ পূৰ্বত অৱস্থিত এখন সুন্দৰ টুৰিষ্ট প্লেচ হয় ডিব্ৰু লোহিত আৰু ব্ৰহ্মপুত্ৰৰ সংগমৰ ক্ষেত্ৰত ইয়াৰ নিৰ্মাণ হৈছে এই তিনিখন নদীৰ দ্বাৰা নিৰ্মিত এই বিলখন বিভিন্ন প্ৰকাৰৰ জীৱ জন্তু কৰি বাসস্থান বনি গৈছে ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ একেবাৰে ওচৰতে এই বিলখন অৱস্থিত এণ্ড এইখন অসমৰ সকলোতকৈ বেষ্ট পৰিভ্ৰমী চৰাই গন্তব্যস্থান ঠাণ্ডা দিনত ইয়াত বহুত মানে প্ৰবাসী ধুনীয়া ধুনীয়া চৰাইবোৰ দেখিবলৈ পোৱা যায় প্ৰবাসী চৰাইবোৰ মানে ঠাণ্ডা দিনতহে তেওঁলোকে ভ্ৰমণ কৰে তো মাজতে সৰুকৈ দ্বীপ আছিলে এই জালখন কাৰ হয় এখন এইটো মালিক অঁ পুৰা ইয়াত ডাঙৰ মাছ উঠে কি এনেই জালখন যোন ওপৰত আছে কেনেকৈ মাছ উঠে ইয়াত অঁ অঁ আচ্ছা শিলিলে বৈছোঁ ভয় লাগে ভাইটিয়ে পানী উলিয়াই দিছে নাওখনৰ পৰা নাওখনৰ পূৰা পানী সোমাই গ'ল মাজত ৰখি আছে ভিউ ভিউ অ' মাই গড হিলি গৈছে বে কোনো মাজত এডোখৰত হিলিছে I'm not the girl that I used to be. Sometime I'm more than words. I'm beyond what I once was. I don't believe in love. Hey, hey, if I want something, I got it. Hey, hey, oh baby, I need you, love me. Hey, hey, 'cause your love I cannot buy it. Wasn't real with you, boy. Real, wasn't real with you, boy. You won't give me too much chances. I don't care, I'm fine, I'm fencing brighter. Yeah, yeah, oh boy, I'm telling you goodbye, yeah, yeah, oh boy, I'm telling you goodbye. মজা লাগিছে কিন্তু উঠি কেনে মা কচম মজা মজা আল্টিমেট একেবাৰে মিডলত বহি থাকিব লাগিব নহ'লে ছাইডে ইফালে হৈ দিলে মানে নাওখন হিলি যায় ব্ৰাছ কৰিছা নেকি ইউটিউব চোৱা নাই ইউটিউব চোৱা নাই ইউটিউবত পাবা ভিডিঅ'টো চ' পালোহি আৰু পাৰটো যেনে তেনে ফাইনেলি পাৰ লাগিলেহি চ' এয়া ভাইটি অ'কে তুমি যোৱা বাই যদি আপোনালোকে ইয়ালৈ আহিব বিচাৰে তেনে ইয়ালৈ অহা সঠিক সময় হৈছে নৱেম্বৰৰ পৰা এপ্ৰিলৰ ভিতৰত সেইটো সময়ত মানে বিলখনৰ চাৰিওফালে প্ৰবাসী চৰাইবিলাক পৰি থাকে উৰি থাকে এটা মানে আপোনালোকে মনোমোহা দৃশ্য আপোনালোকে দেখিবলৈ পাব চ' ঠাণ্ডা দিনত আহিব
মই কিন্তু আজি ফাৰ্ষ্ট টাইম এখন নাৱত উঠিছোঁ এনেকুৱা টুলুঙা নাৱত এনেই মই এইবিলাক বুট চুটবিলাকত উঠিছোঁ শদিয়ালৈ যাওঁতে এনেকুৱা ডাঙৰ বুটবিলাকত উঠিছোঁ তাত ইমান ৰিস্ক নাথাকে তাতো মানে তাৰ ফিল্ডটো বেলেগ ইয়াৰ ফিল্ডটো বেলেগ ওলাম আৰু আমি এতিয়া এণ্ড আপোনালোকে মোৰ চেনেলটো আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব বিকজ ইয়াতকৈ আৰু মজা মজা ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহি আছোঁ এণ্ড ভিডিঅ'টো যদি ভাল লাগিলে দেন লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব এণ্ড কাষতে থকা বেল আইকনটো ক্লিক কৰি কেনে অল কৰি দিব এণ্ড কেনেকুৱা লাগিলে ক'ব ভিডিঅ'টো বাই বাই